হাই গাইজ, আপোনালোকৰ ভাল, মোৰ ভাল। মই এটা সৰু মিনিক ব্লগ লৈ স্বাগতম। কাৰণ মই এটা ৰেচিপি বনাই আছোঁ, আপোনালোকে চাব দেই। আৰু ৰেচিপিটো ভাল লাগিলে মোক কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে দেখিছে দুটাও আহিছে। আজি ৰেচিপিটোত প্ৰথমতে মই সিজোৱা আলু লৈছোঁ আৰু লগতে মচুৰ দালিৰ বৰা, কাৰণ ভালকৈ ভাজি ল'ব লাগে, কাৰণ ভালকৈ ভাজি লৈছোঁ। আৰু লগতে কি দিম, পিঁয়াজ দিছোঁ, তাৰপিছত নহৰু, তাৰপিছত পালং শাক, তাৰপিছত নৰসিংহৰ পাত, তাৰপিছত বিলাহী আৰু ৰঙা জলকীয়া দিছোঁ আৰু তেজপাত দিছোঁ। লগতে ইয়াতে মই অলপ জিৰা নিদিওঁ, ইয়াতে মই পাঁচফোৰণ ইউজ কৰিম। যদি আপোনালোকে ভাল পায় এনেকৈ বনাই খাব চিম্পুলকৈ, তেতিয়াহ'লে ঘৰত বনাই খাব ভাল পাব আপোনালোকে। যদি ভাল লাগে ভিডিঅ'টো এবাৰ লাইক কৰি দিবচোন। আৰু যদি বনাই কিনে খাই আপোনালোকে, তেতিয়া মোক এটা কমেণ্ট কৰি জনাব। গোটেইখিনি মই আগত ভাজি লৈছোঁ, কাৰণ আগত ভালকৈ ভাজিলে যেতিয়া বস্তুটো মোহাৰি যাব, তেতিয়া ইয়াতে আলুখিনি দি দিব লাগিব, তেতিয়া ভাল লাগিব খাই কিনে। আগতে বিলাহীটো সিজাব লাগিব ইয়াতে ভাজি কিনে, তেতিয়া টেষ্টি হ'ব ভালকৈ। আলুখিনি দি দিছোঁ, ইয়াতে অলপ ভালকৈ ভাজি কিনে পানী দি দিম। যেতিয়া উতল আহিব তেতিয়া বৰাটো ইয়াতে ঢালি দিম, তাৰপিছত নমাই থ'ম।